আজি মই এটা পিটিকা ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। পিটিকাটো বনাবলৈ মই এটা পাহাৰীয়া কলডিল, এটুকুৰা কেঁচা ৰঙালাও আৰু এটা ডিম লৈছোঁ। এতিয়া এই গোটেইখিনি কুকাৰত দি দুটা চিটি মাৰি ল'লোঁ। এটা পিঁয়াজ এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'লোঁ। আৰু 1 ইঞ্চি জোখাৰে এটুকুৰা আদা সৰু সৰুকৈ কাটি লৈছোঁ আৰু অলপমান ধনিয়াও লগতে কাটি ল'লোঁ। তাৰপিছত প্লেটত মই গোটেইখিনি এনেদৰে উলিয়াই ল'লোঁ। গোটেই উপকৰণখিনি ভালদৰে দি মই পিটিকি ল'লোঁ। সোৱাদ অনুসাৰে নিমখো লগতে দি দিব। এই পিটিকাটো মই খাবলৈ খুবেই ভাল পাওঁ। আপোনালোকেও বনাই খাব আৰু কেনে পালে মোক জনাব। তাৰ পাছত এয়া মই আচাৰৰ তেল অকণমান আৰু কণ জলকীয়া দুটামান দি ধুনীয়াকৈ পিটিকি দিলোঁ। আচাৰৰ তেলকণ দিলে সোৱাদটো কিন্তু বৰ ধুনীয়া হয়। আৰু এয়া পিটিকাখিনি মোৰ হৈ গ'ল। নমস্কাৰ।